মোৰ মেহেন্দিটো কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? গুড ইভিনিং ফ্ৰেণ্ড। বেয়া পায় চাগে আৰু মোক ন? মানুহ আছে এই ঝাৰু দি আছে চব। ধুনীয়া কৰিছে। আমাৰ বাবা আছে নেকি ইয়াতে? ভালে আছেনে? অঁ ধুনীয়াকৈ সজাই আছে, ইমান ধুনীয়াকৈ সজাই আছে দেখিছা? হা? আৰু এইফালে কৰি নাই যোৱা ভিডিঅ'টো যোৱা। অঁ ভিতৰলৈ যোৱা। স্পেচিয়েলি আপোনাৰ কাৰণে পানী ফুটা বনাম হ'ব নাই? হা এক গ্লাছ খাই নাই? বৈ খাই নাই? বৈ খাই নাই? অঁ আজি খাই মই ফুটাত কৰিলোঁ, ফুটাই কৈছে খাম বোলে। বা আমাৰ ইলেকশ্যন আহি গ'ল। ব'লা। বাবা ক'ত আছে? অঁ বাবা নাই, মই বাবা বুলি ভাবিছিলোঁ। আজি ফেমিলি আহিব চাগে? আহিব? অঁ ৰাতিলৈ ভাল লাগিব। এইফালে মন্দিৰৰ বেক চাইডত এয়া লিলি ফুল, ভেট ফুল বুলি কয়, ভেট ফুল। আৰু এইফালে এয়া কালী মন্দিৰ আছে। এইফালে এইয়া পূজাৰী আহিলে। হৈ যাব, এই দিয়া টেপি। অঁ শেষ হ'ল, এতিয়া হৈ আছে। ওপৰৰ পৰা কৰিবা। মই কৰিছোঁ দিয়া। ইমানটোলৈকে লগাই দিয়া। অ বাবাই ইমানটোলৈকে লগাই দিয়া। মই চাই বোলে ভিডিঅ' কৰি মই চাই আছো, ভিডিঅ' কৰি আছো। ওপৰলৈ লগাবলৈ কোনফালে দেখি আছো? তলৰ ফালে দেখি আছো, মোবাইলৰ ফালে দুটা ফালে। মই বেবীয়ে লগাম, বেবী ব্ৰাছে লগাম। মই এইটো বেবী ব্ৰাছে লগাম। কৈ দিবা বেবী ব্ৰাছ লগালে ভাল দাঁতত। আৰু সৰু বেবী হা মই যেনে ডাঙৰ
আজি মেহেন্দি অঁকাৰ কম্পিটিশ্যন হৈ আছে ইয়াত। দেখাই দিয়া এফালে দেখাই দিয়া। নধৰিলে পোৱালিটো আৰু নধৰিলে লগাইছে আৰু গৈ পেলাই ধুয়ে দিলে। মুনিয়া নিজে আঁকিছে এইজনী মুনিয়া দেখাই নাপালো চাওঁ চাওঁ এইজনী গ'লগৈ। কেনেকুৱা লাগিছে মোৰ মেহেন্দিটো? কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? মোৰ হাতত ভালকৈ নধৰেও দেই, শুকোৱাৰ পাছতে গম পাম আৰু। গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি হ'ল শিৱৰাত্ৰি। শিৱৰাত্ৰিৰ উপলক্ষে আমাৰ ঘৰৰ ওচৰৰ মন্দিৰতো পাতিছে। এতিয়া আমাৰ ঘৰৰ পৰা ডনেশ্যন কৰিছে আৰু এতিয়া তালৈকে বুলি ওলাইছোঁ। অলপ আগত মাতি থৈ গৈছেহি খিচিৰি খাবৰ কাৰণে। এতিয়া আমি ওলাইছোঁ আৰু তালৈকে যাবলৈ। আৰু মোৰ চেনেলটো আপোনালোকে চাই আজিকালি বেয়া পাই চাগে, মানে ধৰক কিহৰ কাৰণে কৈছোঁ, কেতিয়াবা ছাবস্ক্ৰাইবাৰটো মোৰ বাঢ়ি থাকে আৰু তাৰপিছত অলপ পাছতে যদি চেক কৰোঁ আকৌ ছাবস্ক্ৰাইবাৰ কমি যায়। কিহৰ কাৰণে এনেকুৱা হয় নাজানো বাৰু। সকলোৱে হয়তো বেয়া পায় চাগে আৰু মোক ন, সেইটো কাৰণে মোৰ ভিডিঅ'ছবিলাক চাবলৈ ভাল নাপায়, সেইকাৰণে আন হৈ যায় আৰু। মই বাৰু কাকো বেয়া নাপাওঁ বাৰু তেনেকৈ কৰিলে, কিন্তু মই পৰাপক্ষত তেনেকৈ কাকো মই আনছাবস্ক্ৰাইব কৰি নিদিওঁ। ছাবস্ক্ৰাইব কৰাৰ পাছত মই আন কেতিয়াও কৰি নিদিওঁ আৰু বেয়া লাগে, দুখ লাগে যেতিয়া ছাবস্ক্ৰাইবটো বাঢ়ি থাকে তাৰপিছতে আকৌ যেতিয়া কমি যায় বেয়া লাগে বাৰু, দুখ লাগে। কিন্তু দুখ লাগিলেনো কৰিম কি আৰু, বেয়া পালেতো আৰু কেনেকৈনো চাব নহয় জানো। আৰু সকলোৰ নিচিনাকৈ আমি ধৰক ইমান বাকী ইউটিউবাৰবিলাকৰ নিচিনাকৈ ইমান প্ৰফেশ্যনেল হোৱাগৈ নাই, হয়তো হ'বগৈ নোৱাৰিমো চাগে। কিন্তু তথাপিও আৰু যিখিনি মানে ধৰক দৈনন্দিন কৰ্ম তথাপিও মানে শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ, চেষ্টা কৰিছোঁ। আৰুনো কি ক'ম আৰু, তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো। Mama Nathanatham, Devi Ganatham.